নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ এটা ভাগ, যাক কোৱা হয় ৰাজনীতি বিজ্ঞান, তাৰে প্ৰথমটো চেপ্টাৰ আজি আলোচনা কৰিব গৈ আছে। আজি আমাৰ প্ৰথমটো চেপ্টাৰ হৈছে ভাৰতীয় গণতন্ত্ৰ। হয় বন্ধুসকল, যে ভাৰতীয় গণতন্ত্ৰ কেনেকুৱা হয়, তাত কি আছে, কেনেদৰে আহিল, কি কৰা হয়, এই বিষয়ে আমি আলোচনা কৰিম। চেপ্টাৰটো নামৰ পৰাই আপোনালোকে গম পাইছে যে ইয়াৰ মিনিং কি হ'ব। বন্ধুসকল, ভাৰতীয়, মই পেনটো চেঞ্জ কৰি লওঁ, পেঞ্চিল লৈছিলোঁ, এইটো কালাৰ লৈ লৈছোঁ, ফুটটো মই অলপ ডাঙৰ কৰি লওঁ, ঠিক আছে। চেপ্টাৰটোৰ নাম হৈছে কি, যে ভাৰতীয় গণতন্ত্ৰ। হয়, এতিয়া ভাৰতীয় গণতন্ত্ৰ শব্দটো দুটা শব্দ লগ লাগি পেলাই সৃষ্টি হৈছে। এটা হৈছে ভাৰতীয় আৰু আনটো হৈছে গণতন্ত্ৰ। ভাৰতীয় মানে যিসকল ব্যক্তি বা ভাৰতত বসবাস কৰে তেওঁলোকক কি বুলি ক'ব, ভাৰতীয় বুলি ক'ব। আৰু গণতন্ত্ৰ নামৰ শব্দটো দুটা সন্ধি শব্দ লগ হৈ সৃষ্টি হৈছে। এটা হৈছে গণ আৰু আনটো হৈছে তন্ত্ৰ। গণতন্ত্ৰ শব্দটো গণ আৰু তন্ত্ৰ শব্দ দুটা লগ লাগি পেলাই সৃষ্টি হৈছে। এতিয়া গণ শব্দটোৰ অৰ্থ কি, জনসাধাৰণ, আৰু তন্ত্ৰ শব্দটোৰ অৰ্থ কি, শাসন। অৰ্থাৎ গণতন্ত্ৰ শব্দটোৰ অৰ্থ কি হ'ব, এতিয়া জনসাধাৰণৰ যি শাসন ব্যৱস্থা তাকেই কোৱা হ'ব গণতন্ত্ৰ। বুজি পাইছেনে? এতিয়া আমি আলোচনা কৰিম মূল আলোচ্য বিষয়। এতিয়া মূল আলোচ্য বিষয়খিনি কি কি? প্ৰথমত দিছে সংবিধানৰ আদৰ্শ, ছেকেণ্ডত দিছে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, তৃতীয়তে আলোচনা কৰিম ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। ঠিক আছে, এতিয়া সংসদীয় গণতন্ত্ৰৰ বিষয়ে আজি আমি আলোচনা কৰিম, ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে। এতিয়া পাতনি মানে প্ৰস্তাৱনা। প্ৰস্তাৱনা মানে ইংৰাজীত যদি মই ক'ব যাওঁ পাতনি প্ৰস্তাৱনা, তেতিয়াহ'লে প্ৰেমবল বুলি ক'ব লাগিব। প্ৰেমবল। যিসকল ষ্টুডেণ্ট ইংলিছ মিডিয়ামৰ আছে তেওঁলোকৰ বাবে কৈ আছোঁ, প্ৰেমবল হ'ব। ঠিক আছে, এতিয়া প্ৰায় দুটা শতিকা ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে। এতিয়া ভাৰতবৰ্ষ ব্ৰিটিছসকল, এতিয়া এইখিনিতে প্ৰশ্ন এটা হয় যে ব্ৰিটিছসকল ভাৰতবৰ্ষত উপনিৱেশ পাতি থকাৰ সময়সীমা উল্লেখ কৰা। ব্ৰিটিছসকলে ভাৰতত উপনিৱেশী শাসন চলোৱা বা উপনিৱেশ পাতি থকা সময়সীমা নিৰ্ণয় কৰা। তেতিয়া আমি ক'ব লাগিব 1757 চনৰ পৰা 1947 চনলৈকে। এতিয়া ভাৰতবৰ্ষ কেতিয়া স্বাধীনতা লাভ কৰিছিল? 1947 চনৰ 15 আগষ্ট তাৰিখে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ব যে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ব ভাৰতবৰ্ষ। ইয়াৰ পিছৰ লাইনত আছে, এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজন। সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। এখন সংবিধান নহ'লে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে। সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰে চিন্তা কৰিলে। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ
পঠিয়ালে। এতিয়া এইখিনিতে প্ৰশ্ন এটা হয়, ভাৰতবৰ্ষ মানে কেবিনেট মিছন ভাৰতলৈ কিয় আহিছিল? কেবিনেট মিছন ভাৰতলৈ কিয় আহিছিল? প্ৰথমটো কাৰণ হ'ব ভাৰত মানে আমাৰ উত্তৰটো লিখিব লাগিব যে ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে। এতিয়া কেবিনেট মিছন কি বুলি প্ৰশ্ন এটা আহিব পাৰে। এনচাৰটো হ'ব ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা পিছৰটো আহিব লাগিব ঠিক আছে গঠন হৈছিল। এতিয়া সংবিধান সভা কিমান চনত গঠিত হৈছিল? 1946 চনত। কেবিনেট মিছন গঠিত হৈছিল 1900 চনত 46 চন, এইটো 4 হয়। 1946 চনত কেবিনেট মিছন কি হৈছিল? গঠন কৰা হৈছিল। এতিয়া কেবিনেট মিছনৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ শ্ৰেষ্ঠ সদস্য ডক্টৰ শশীদানন্দ সিনহাই। এইখিনিতে প্ৰশ্ন হ'ব পাৰে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? এনচাৰ হ'ব ডক্টৰ শশীদানন্দ সিনহাই। ইয়াতে আৰু এটা প্ৰশ্ন হ'ব স্বাধীন ভাৰতৰ প্ৰথম অস্থায়ী ৰাষ্ট্ৰপতিজনৰ নাম কি? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, স্বাধীন ভাৰতৰ প্ৰথম অস্থায়ী ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? তেতিয়া এনচাৰ হ'ব ডক্টৰ শশীদানন্দ সিনহা। এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। এইখিনিতে প্ৰশ্ন হ'ব সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?